নমস্কাৰ বন্ধুসকল, আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি অলপ ইফালে যাওঁ বুলি ভাবি আছোঁ। ৰাস্তাতে বহি আছোঁ এতিয়া। আছে অনুপমো আছে, ঋতুপৰ্ণো আছে। তিনিজনে গৈ পেলাই এটা বস্তু খাবলৈ যাওঁ পথাৰৰ মাজত। এতিয়া গৈ আছোঁ, আপোনালোকক আগত গৈ পেলাই কৈ আছোঁ কি খাবলৈ গৈ আছোঁ। সকল আজি ৰ'দটো অলপ ওলাইছে, সেইটো কাৰণে ভাবিছোঁ অলপমান টেঙা খাবলৈ যাওঁ বুলি। কি টেঙা খাবলৈ গৈ আছোঁ আপোনালোকক আগত গৈ পেলাই কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গৈ আছোঁ, ব'ল 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 ব'ল। এতিয়া পথাৰে আমি গৈ আছোঁ তিনিজনে। আৰু নিমখ জলকীয়া জলকীয়া লৈ লৈছোঁ, আৰু কিবা ধনিয়া চনিয়া অলপ লৈ ল'ব লাগিব। ঐ নিমখ জলকীয়া আনিছ নাই তই? হা আনিছোঁ কেলা। অঁ আনিছে বোলে। বেয়া কথাটো আকৌ মাজতে কি হ'ল? অকল ভাবিছিলোঁ টেঙাটো অনুপমৰ ঘৰতে ল'বলৈ যাম বুলি, কিন্তু তাত যোৱাটো নহ'ল। ইয়াতে ওচৰতে মানে বাৰী এটাত আছে, তো ইয়াৰ পৰাই লৈ যাওঁ বুলি ইয়াতে আহিছোঁ। কিন্তু এইটো নিজৰ বাৰী নহয়, মানে বেলেগৰ বাৰী হয়। অলপ গালি চালি দিব বুলি মানে অলপ ভয়ে অহা নিচিনা হৈছে আৰু। ঋতুপৰ্ণে পাৰি আছে, আমি জলফাই ল'বলৈ আহিছোঁ। জলফাই টেঙা খাম বুলি ভাবিছোঁ আৰু খাম আৰু এতিয়া লাহেকৈ। সেইদিনা য'ত মাছ খাইছিলোঁ আমি সেইটো জেগাতে গৈ পেলাই খাম। আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকে চব। তো জলফাইটো পাৰি থকা হৈছে এতিয়া। পাৰিবলৈ ডাঙৰ অনা নাই, যিহেতু সি কিবাকিবি ডাল লগত দলিয়াই মানে পাৰি আছে। বৰ্তমান 4-5টাহে জমা হৈছে। এইকেইটা আৰু 4-5টামান লৈ পেলাই পথাৰৰ মাজত গৈ তাত সেইদিনা য'ত মাছ খাইছিলোঁ সেইটো জেগাতে খামগৈ। সেইদিনা য'ত আমি মাছটো খাইছিলোঁ সেইটো জেগাতে গৈ পেলাই আমি এতিয়া খামগৈ বুলি ভাবি আছোঁ জলফাইটো। কিন্তু পাৰি হোৱা নাই। ঋতুপৰ্ণে পাৰি আছে, পাৰিবলৈ পৰা নাই, পূৰা খং তাৰ। আৰু 4-5টামান হ'লে হ'ব বুলি ভাবিছোঁ। আৰু এতিয়া 4-5টাহে জমা হৈছে। তো আৰু কেইটামান পাৰি লওঁ, আৰু তাত গৈ পেলাই দেখাই আছোঁ। অনুপমে তাতে বহি আছে। সি মানে বেলেগৰ বাৰীত যিহেতু, তো মানে সি অলপ ভয়তে মানে ইয়াত নাহিলে। তো সেইটো বাদ দিয়ক, আমি দুজনে আহি গুচি আহিলোঁ। একো নহয়, মানুহ আহিলে কি হ'ব আৰু, 2-3টাহে খাম আৰু একো নহয়। তো সেইটোৱে কথাটো, সি তাতে বহি আছে। তো বন্ধুসকল, জলফাইটোতো পাৰি হৈ গ'ল। এতিয়া আমি লৈ মেলি তালৈ যাওঁ য'ত খাম মানে। এইটো চাওক, এইকেইটাই জমা হৈছে। একো ল'বলৈ বস্তু চস্তু অনা নাই, টুপিটোতে লৈ লোৱা হৈছে। আৰু লৈ মেলি ভালকৈ সেইটো জেগাত গৈ পেলাই পূৰা মিক্স মানে আমি এইটো খুন্দি মেলি বা কিবা কৰি মানে মেচিনত পিচি নাখাওঁ। আমি ডাইৰেক্ট এনেকৈ কাটি জাষ্ট টুকুৰা মানে নিমখ জলকীয়া সেনেকৈ খাম আৰু। কথাটো সেইটোৱে, আপোনালোকে চাই থাকক। আমি জেগালৈ গৈ আছোঁ। কিমান খাব পাৰিবি তই? 5-6টামান হয় জানো? তাতো টেঙা যাব। টেঙা যেতিয়া টেঙাবই আৰু। অনুপমে পূৰা ভয়তে মানে পুখুৰীৰ ভিতৰতে সোমাই বহি আছে। এতিয়া আপোনাক দেখাই আছোঁ, আপোনালোকে চাই থাকক কি কৰি আছেনো। আমি গৈ দেখাই আছোঁ আপোনালোকে। তো সেইদিনাখন আমি য'ত মাছ খাইছিলোঁ সেইটো জেগাতে খাম আৰু এতিয়া। আৰু ই পূৰা বহি লৈ ধনিয়াবিলাক চফা কৰি মানে আছে আৰু। জলফাই পাৰিব নাযায় সি। সেইদিনাখন আমি খোৱাটো এইটো আপোনালোকে দেখিছেই নহয়, বাঁহটো ইয়াতে খাইছিলোঁ আমি বহি মেলি। তো এতিয়া আজি আৰু জলফাইটো ইয়াতে খাবলৈ আহিছোঁ। এইফালে এই ধনিয়া চফা কৰি আছে। তো এতিয়া খাম আৰু এইকেইটা চাই থাকোঁ হ'ল। যিহেতু আমি একো এটা বস্তু মানে থ'বলৈ কাৰণে অনা নাই। এতিয়া নিমখ জলকীয়াটো ক'ত মিক্স কৰিবলৈ আমাৰ একো এটা বস্তু নানিলোঁ। তো এতিয়া এইটো কাগজটো আনিছে, কাগজটো সৰু হৈছে। তো সেইটো কাৰণে ভাবিছোঁ এইটো বটলটো আনিছে, বটলটো কাটি মেলি পূৰা ফালি মানে অলপ বহল কৰি তাতে মিক্স কৰিম বুলি ভাবি আছোঁ। আৰু খাটি যে নহয়, ভাল যে আমি ভাষাটো ধুনীয়া। কাগজতে ধনিয়া আৰু জলকীয়াবিলাক মিক্স কৰি দিয়া হৈ গ'ল। এইটো মানে পূৰা মজা লগাই মিক্স কৰি দিলে। এতিয়া বটলটো ই ৰেডি কৰি আছে। বটলটো যদি হয় তেতিয়াহ'লে বটলতে বস্তুবিলাক থৈ ল'ব লাগিব। আৰু তো বনি আছে ভালে, পূৰা এইবিলাক ৰেডি হৈ গৈছে। খাম আৰু এতিয়া মজা লগাই। ৰ'দটো ওলাই আছে পূৰা। এতিয়া বৰ্তমান ইয়াৰ পৰা গুচি আহিলোঁ, এই পুখুৰীৰ পৰা ধুনীয়াকৈ তাৰ পৰা গুচি আহিলোঁ। আমি গৰম বহুত আৰু আমাৰ নিমখ অলপ কমি গ'ল। সেইটো কাৰণে আমি আইতা ঘৰৰ পৰা ল'ম তাৰ পৰা, তাতে ওচৰতে বহি খাম। ইয়াত গৰমটো বেছি হৈছে আৰু নিমখটোতো কমিল বুলি কৈছোঁৱেই। সেইটো কাৰণে চবেই গৈ আছোঁ আৰু 4জনে।
পিছত লক্ষীও আহি গ'ল আমাৰ লগত। তাত ধুনীয়াকৈ গৈ বহি তাত আৰু ভালকৈ খাম আৰু ধুনীয়াকৈ। মোৰতো হৈ গৈছে, প্ৰাঞ্জলৰ হোৱাই নাই বোলে আৰু তাক খাবলৈ মন। বলক খাই হৈ গ'ল ধুনীয়াকৈ, আমি এতিয়া ঘৰত যাব লাগিছোঁ। অনুপমে খাই আছে, হ'লেও হাৰ মানিছে, সি হাৰ মানিলে আৰু মানে এতিয়া লাষ্টত হাৰ মানি দিলে আৰু, হ'লেও ইমানখিনি থাকি গ'ল। তাৰ প্ৰাঞ্জলে হাত ধুবলৈ গৈছে। আমাৰ লক্ষী কুমাৰো আছে, এয়া নতুন ল'ৰা লাষ্ট পাই যিহেতু আমাৰ আজি ইমান ভিডিঅ'টো ভাল হোৱা নাই, আমি আপলোড নকৰোঁ বুলি ভাবিছিলোঁ, হ'লেও কৰি দিলোঁ আৰু। আপোনালোকে কেনেকুৱা হৈছে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব এইবিলাক কৰি দিব আৰু ভাল লাগিব ভিডিঅ'টো। অ'কে।